Ron. 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 Hello everyone. Welcome to my new YouTube channel. Ron. Hi Kwa. মোৰ নাম নিৰ্মালী ৰাজখোৱা আৰু এয়া ৰন এয়া লিঅ' ৰন লিঅ' হাই দিয়া সিহঁতৰ ইমান বদমাছি যোৱা আচলতে মই মোক আপোনালোকৰ লগত মই এটা মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব বিচাৰোঁ কিয়নো যেতিয়া আমাৰ ৰন প্ৰেগনেঞ্চি আছিলে আৰু তেতিয়া সেই সময়ত ইনষ্টেণ্ট মই যেতিয়া ইউটিউব চাৰ্চ কৰিছিলোঁ ৰণক কি কৰিম ৰণক কি মানে ৰণক কি কেয়াৰ কৰিম কিন্তু মই আচলতে ইউটিউবত প্ৰপাৰ সেইটো নাপালোঁ গতিকে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই যিখিনি কৰিলোঁ গতিকে সেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰোঁ আৰু মই যিখিনি জানো সেই অভিজ্ঞতাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ আচলতে মই আপোনালোকে অলপ আগত ৰণৰ বাচ্চা লিঅ'ক দেখিলে মানে ৰণৰ যেতিয়া লিঅ'ৰ যেতিয়া জন্ম হৈছে তাৰ পিছৰখিনি মানে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ মই যেনেকৈ লিঅ'ক কেনেকৈ ট্ৰিট কৰিছিলোঁ সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ মই অলপ আগত ক'লোঁ যেন লিঅ'ৰ 2 মাহ হৈছে আৰু এমাহলৈকে লিঅ'ই মাকৰ গাখীৰ খাইছে তাৰপিছতে এমাহৰ পিছত কি কাৰণে নাজানো গাখীৰ খাবলৈ মন নকৰা হ'ল তাৰপিছতে আমি ভেটৰ লগত কনচাল্ট কৰি সুধিলোঁ যে কি খাব পাৰি এতিয়াতো ভাত বা বেলেগ বস্তু খাব নোৱাৰি ন গতিকে তেতিয়া আমাক ক'লে যেন যোনটো মানুহৰ বাচ্চাও খায় চেৰেলেক এপল ফ্লেভাৰৰ 6 নম্বৰ সেইটো খোৱালোঁ তাৰপিছতে আপোনালোকৰ এতিয়ালৈকে বৰ্তমান তাকে খুৱাই আছোঁ আৰু 2 মান্থ হৈছেহে আপোনালোকৰ চাগে ঘৰত পাপি আছে গতিকে আপোনালোককতো অলৰেডি মই কথাবোৰ ক'লোৱেই গতিকে আৰু তাৰ পিছতো কি ঔষধ খুৱাই সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ এইটো হৈছে পেলুৰ ঔষধ আৰু যেতিয়া আমাৰ লিঅ'ৰ 1 মাহ কমপ্লিট হৈছে তেতিয়া আমি ডক্টৰক দেখাব লৈ গৈছিলোঁ আৰু ডক্টৰে তেতিয়া আমাক এইটো ঔষধ ছাজেষ্ট কৰিছে আৰু আপোনালোকে যাৰ পাপি আছে গম পাইছে অলৰেডি যে এইটোৱে ঔষধ খুৱাব লাগে তথাপিতো যাৰ নাই গতিকে আমি আগতীয়াকৈ জানিব বিচাৰোঁ যে কি খুৱাব লাগিব গতিকে তাৰ কাৰণে সহায় হ'ব চাগে আপোনালোকৰ এইটো দেখিছে ভিতৰটো এনেকুৱা আৰু ইয়াৰ দামটো হৈছে 210 টকা ইয়াৰ দাম আৰু লগতে ইয়াৰ এনেকুৱা হয় নিয়মবোৰ যদি পাপিটো আপোনাৰ 1 কেজি হৈছে তেতিয়াহ'লে আপুনি 1 ml খুৱাব লাগে তাত আপোনালোকৰ ড্ৰপাৰ থাকে তাত আপোনালোকে ড্ৰপাৰত মিলাই কৰি খুৱাব পাৰে গতিকে 14 ডেইজ গতিকে মানে 1 মাহত আমি এইটো খুৱাইছোঁ তাৰ পাছত আমি 14 ডেইজৰ পাছত আমি মানে 45 ডেইজত আকৌ খুৱাব লাগিব বা 44 ডেইজত মানে 30ত খুৱালে আপোনাৰ 14 ডেইজ 44ত হ'ব গতিকে 44 ডেইজত খুৱাব মানে দুবাৰ খুৱাব লাগে মানে আপোনাৰ 14 ডেইজৰ ব্ৰেকত আমি লিখি থৈছোঁ এইটো 14 ডেইজ বুলি লিখি থৈছোঁ আচলতে পাহৰি যাওঁ বুলি তাৰপিছত নেক্সট দেখাব বিচাৰিছোঁ এইটো হৈছে লিভাৰৰ ঔষধ এইটো যিটো পেলুৰ ঔষধ বুলি কৈছিলোঁ 1 মাহ যেতিয়া হয় পেলুৰ ঔষধটো আপুনি ষ্টাৰ্ট কৰি পেলাই আপুনি এই যিটো 14 ডেইজ এটা আমি গেপ ৰাখোঁ আকৌ এইটো খুৱাবৰ কাৰণে গতিকে সেই 14 ডেইজৰ গেপটোত আমি আচলতে লিভ 50টো সিহঁতক ৰাতিপুৱা একবাৰ 1 ml আৰু ৰাতিপুৱা মানে ভাত খালী পেটত অৰ্থাৎ ভাত খোৱাৰ আগত একবাৰ আৰু ৰাতি ভাত খোৱাৰ আগত একবাৰ অৰ্থাৎ এদিনত 2 ml আমি লিভ 52টো আমি খুৱাব লাগে আৰু আমি সকলোৱে জানো মানুহেও আমি লিভাৰৰ কাৰণে এইটো যিহেতু খাওঁ গতিকে সিহঁতে জন্ম হোৱাৰ পৰা যদি আমি লিভাৰটো যদি ষ্ট্ৰং কৰি ৰাখোঁ তেতিয়াহ'লে পাছলৈ একো প্ৰব্লেম নহয় আৰু গতিকে এই দুটা হৈছে সিহঁতৰ মানে আপুনি একদম বহুত ইম্পৰ্টেণ্ট মানে ঔষধ হয় আৰু নেক্সট দেখাব বিচাৰিছোঁ এইটো হৈছে ভেলকট লিকুইড আৰু এইটো আচলতে লিঅ'ৰ নহয় আপোনালোকে মই বাৰে বাৰে কৈছোঁ যে এইটো লিঅ'ৰ নহয় ইজ নট ফৰ লিঅ' এইটো আচলতে আমাৰ লিঅ'ৰ মাকৰ কাৰণে ৰণৰ কাৰণে আচলতে প্ৰেগনেঞ্চিৰ পাছত আমি ৰণৰ কিছুমান মানে ৰণৰ নোমবোৰ সৰি গৈছিলে আৰু তেতিয়া আমি নোমবোৰ যেতিয়া সৰি গৈছে তেতিয়া আমাৰ বহুত চিন্তা হৈছিল আৰু ডক্টৰক কনচাল্ট কৰাৰ লগে লগে তেওঁলোকে আমাক এইটো ছাজেষ্ট কৰিলে আৰু প্ৰমাণ পাইছোঁ যেতিয়া আমি এইটো আচলতে এইটো ভাত খোৱাৰ পাছত খুৱাই ৰাতি আমি যেতিয়া খুৱাই দিওঁ তাৰপাছত ৰাতি খুৱাব লাগে ৰাতি খুৱাই দিওঁ তাৰপাছত আমি প্ৰমাণ পাইছোঁ তাই আপোনাৰ 15 ডেইজৰ ভিতৰত তাই নোম আহি গৈছে তাই প্ৰথমতে নোম বহুত বেছি সৰি গৈছিলে আৰু এতিয়া আহি গৈছে এইটো হৈছে আমাৰ লিঅ' আৰু ইমানখিনি সময় মই যিখিনি ক'লোঁ এই লিঅ'ৰ বিষয়ে ক'লোঁ আৰু তাৰ খোৱাৰ ওপৰত আৰু তাৰ ঔষধৰ ওপৰত আপোনালোকে গম পাইছে আৰু নেক্সট মই আমাৰ ৰণৰ ওপৰত ক'ম মানে তাৰ মাক ৰণৰ ওপৰত ক'ম তাৰ প্ৰেগনেঞ্চিৰ আগত কি হৈছিলে তাৰ প্ৰেগনেঞ্চিৰ পিছত কি হৈছিলে গতিকে আপোনালোকে চেনেলটো চাই থাকিব আৰু লগতে আপোনালোকৰ চেনেলটোত মোৰ ছাবস্ক্ৰাইব কৰি থ'ব নেক্সট মই ৰণৰ বিষয়ে আপলোড কৰিম চেনেলটোত আৰু গতিকে ৰণৰ ওপৰত যদি ৰণৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব